হেল্ল' বন্ধুসকল, এই বস্তুটো চিনি পাইছেনে? এইটো আমি তিতা ভেকুৰী বুলি কওঁ। আৰু এইটো বস্তু মানে কি হ'ল, বহুত তিতা আৰু আমি খাই থাকোঁ কাৰণে আমাৰ এখেতে বহুত লৈ আনিলে। তো সেইকাৰণে মই অলপ গুচাই পিনে, এইখিনি দেখিছে নহয়, এইখিনি আগৰ যোৱা বছৰ হয়। যোৱা বছৰখিনিৰ লগতে আৰু এইখিনি মই নতুনকৈ এতিয়া যিখিনি আনিলে সেইখিনি অলপ ধুই মেলি ৰ'দত শুকুৱাই দিলোঁ। আধাখিনি আমি এতিয়া বইল কৰি খাম আৰু আধাখিনি মানে শুকুৱাই বৈয়ামত ভৰাই দিছোঁ, যাতে আকৌ পিছলৈ খাব পাৰোঁ। আৰু আমাৰ যিহেতু আমি তিতাটো অলপ বেছি খাওঁ, তিতা মিঠাটো বেছি নাখাওঁ, তিতাটো খাওঁ। সেইটো কাৰণে ইয়াত আমি ষ্টক কৰি থৈ দিওঁ, যাতে বে টাইমতো আমি যাতে খাব পাৰোঁ, আন ছিজনতো। অলপমান নিমখ দি পেলাই থৈ দিছোঁ। আগৰ যিখিনিত আছিলে সেইখিনি ভিনেগাৰো দিয়া আছিলে, তো যিহেতু সেইটো কাৰণে মই এতিয়া ভিনেগাৰ দিয়া নাই আৰু আগৰ সেইখিনিৰ লগতে ইয়াত মিক্স কৰি পিনে থৈ দিছোঁ। আৰু এইখিনি আমি যেতিয়া মন যায় তেতিয়াই খাই থাকিব পাৰিম, বেয়া নহয়। কিন্তু আমি যদি এনেকৈ নথওঁতে গোটেই গেলি পচি যায় ন পলিথিনতে, তো সেইটো কাৰণে এনেকৈ থৈ দিয়া হয় আৰু যেতিয়া মন যায় তেতিয়া খাই থাকিম। আৰু আপোনালোকেও এনেকৈ থয় নেকি ক'বচোন?